মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি গোলাকাৰ দাপোনৰ বাবে চিহ্ন প্ৰথাটো আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, গোলাকাৰ দাপোনৰ প্ৰতিফলন যেতিয়া আমি অধ্যয়ন কৰো তেতিয়া নতুন কাৰ্তীয় চিহ্ন প্ৰথা বুলি আমি এটা চিহ্ন প্ৰথা আমি মানি চলিম। তোমালোকে নৱম শ্ৰেণীত যেতিয়া গণিত পঢ়িছিলা তেতিয়া তোমালোকে স্থানাংক সমতলখনৰ বিষয়ে তোমালোকে জানিছিলা। মই স্থানাংক সমতলখন তোমালোকক এবাৰ দেখাই দিছো, মনত পেলাই দিওঁ। এখন তোমালোকে এনেকে স্থানাংক সমতলখন আঁকিছিলা। এটা আছিলে এক্স ডেছ অ এক্স আৰু ৱাই অ ৱাই ডেছ। এইটো কয় মূল বিন্দু, আৰু মূল বিন্দুৰ পৰা এইফালে দূৰত্ববিলাকক তোমালোকে কি বুলি জানিছিলা? এইটো ধনাত্মক। আৰু মূল বিন্দুৰ পৰা বাওঁফালৰ দূৰত্ববিলাক আছিলে ঋণাত্মক। মূল বিন্দুৰ পৰা ওপৰলৈ আছিলে ধনাত্মক, আৰু মূল বিন্দুৰ পৰা তলৰ দূৰত্ববিলাক আছিলে ঋণাত্মক। গতিকে আমি গোলাকৰ দাপোনখনৰ ক্ষেত্ৰতো আমি এই পদ্ধতিটোকে আমি ব্যৱহাৰ কৰিম, আৰু এই পদ্ধতিটোৱে হ'ব নতুন কাৰ্তীয় চিহ্ন প্ৰথা। ইয়াতে মই দাপোনখন আঁকি দিওঁ। এইখিনিতে মই দাপোনখন আঁকি দিছো, যিটো মূল বিন্দুতে মই এখন দাপোন আঁকি দিছো। দাপোনখন লৈছো মই অৱতল দাপোন। দাপোনখন মই অৱতল দাপোন লৈছো। তেতিয়াহ'লে চোৱা, লক্ষ্যবস্তু সদায় বাওঁফালে থাকিব। ইয়াতে এটা মই লক্ষ্যবস্তু আঁকি দিছো। তেতিয়াহ'লে লক্ষ্যবস্তুৰ পৰা অহা পোহৰৰ ৰশ্মিবিলাক কি হ'ব? বাওঁফালৰ পৰা সদায় আহিব। এই বিন্দুটো কি আছিলে? এইটো আছিলে স্থানাংক সমতলত এইটো মেৰু আছিলে, আৰু দাপোনৰ এইটো মেৰুত কি থাকিব? স্থানাংক সমতলত এইটো মূল বিন্দু আছিলে, আৰু দাপোনৰ মেৰুটো সেই মূল বিন্দুত থাকিব। মূল বিন্দুৰ পৰা আমি এই লক্ষ্যবস্তুটোৰ দূৰত্ব আমি জুখিম, বা সকলোবিলাক দূৰত্ব জোখা হ'ব। সেই লক্ষ্যবস্তু হওক, প্ৰতিবিম্ব হওক, বা ফকাচ বিন্দু হওক, বা ভাঁজ কেন্দ্ৰ হওক, সকলোবিলাক দূৰত্ব আমি ইয়াৰ মেৰুৰ পৰা আমি জুখিম। এতিয়া যিহেতু লক্ষ্যবস্তুটো বাওঁফালে থাকে, গতিকে লক্ষ্যবস্তুৰ দূৰত্বটো হ'ব মেৰুৰ পৰা ইয়াৰ দূৰত্বটো ঋণাত্মক হ'ব। এইফাললৈ দূৰত্ববিলাক হ'ব ঋণাত্মক, আৰু এইফাললৈ দূৰত্ববিলাক হ'ব ধনাত্মক। এই মুখ্য অক্ষডালৰ ওপৰলৈ এইবিলাক এই উচ্চতাটো হ'ব ধনাত্মক, আৰু মুখ্য অক্ষৰ পৰা তললৈ এই উচ্চতাটো হ'ব ঋণাত্মক। ইফালে হ'ব এইটো ধনাত্মক। এতিয়া তোমালোকে চোৱা, আমি দাপোনখন লৈছো অৱতল দাপোন। এই অৱতল দাপোনখনৰ ফকাচ বিন্দুটো দাপোনখনৰ বাওঁফালে থাকিব। গতিকে মেৰুৰ পৰা ফকাচ বিন্দুটোৰ দূৰত্ব হ'ব ঋণাত্মক। মেৰুৰ পৰা ফকাচ বিন্দুটোৰ দূৰত্ব কোৱা হয় ফকাচ দৈৰ্ঘ্য। গতিকে অৱতল দাপোনৰ ক্ষেত্ৰত ফকাচ দৈৰ্ঘ্যটো হ'ব ঋণাত্মক। ঠিক একেদৰে ভাঁজ কেন্দ্ৰটো থাকিব বাওঁফালে, ইফালে থাকিব ভাঁজ কেন্দ্ৰ। গতিকে মেৰুৰ পৰা ভাঁজ কেন্দ্ৰৰ দূৰত্বটো কোৱা হয় ভাঁজ ব্যাসাৰ্ধ। গতিকে ভাঁজ ব্যাসাৰ্ধটো হ'ব ইয়াতে অৱতল দাপোনৰ ক্ষেত্ৰত ভাঁজ ব্যাসাৰ্ধ হ'ব ঋণাত্মক। আৰু যদি দাপোনখন উত্তল হয়, উত্তল দাপোন হলে এনেকুৱা হ'ব দাপোনখন। তেতিয়াহ'লে ইয়াতে এইটো মেৰু হ'ব, এইফালে ফকাচ থাকিব, আৰু এইফালে ভাঁজ ব্যাসাৰ্ধ থাকিব। তেতিয়াহ'লে উত্তল দাপোনৰ ক্ষেত্ৰত ফকাচ দৈৰ্ঘ্য হ'ব ধনাত্মক, আৰু ভাঁজ ব্যাসাৰ্ধ হ'ব ধনাত্মক। এতিয়া তোমালোকে চোৱা, এই নতুন কাৰ্তীয় যি চিহ্ন প্ৰথা, এই নতুন কাৰ্তীয় চিহ্ন প্ৰথাটো আমাৰ দাপোনৰ সূত্ৰটোত আমাক প্ৰয়োজন হ'ব, আৰু যেতিয়া তুমি অনুশীলনবিলাক কৰিবা তেতিয়া তোমাক প্ৰয়োজন হ'ব। অনুশীলনবিলাক এনেকুৱা হ'ব যে লক্ষ্যবস্তু এটাৰ বাবে প্ৰতিবিম্বৰ অৱস্থান নিৰ্ণয় কৰা। দাপোনখনৰ সন্মুখত এটা নিৰ্দিষ্ট দূৰত্বত থকা এটা লক্ষ্যবস্তুৰ বাবে প্ৰতিবিম্বৰ অৱস্থান নিৰ্ণয় কৰা। তেতিয়া আমি যেতিয়া কৰিম তেতিয়া আমি যিটো সূত্ৰ ব্যৱহাৰ কৰিম সেই সূত্ৰটো হ'ল দাপোনৰ সূত্ৰ। এতিয়া তোমালোকে দাপোনৰ সূত্ৰটো চোৱা। গোলাকাৰ দাপোনৰ সূত্ৰ 1/v প্লাছ 1/u ইজ ইকুৱেল টু 1/f। ইয়াতে আমি u হ'ল লক্ষ্যবস্তুৰ দূৰত্ব, আৰু v হ'ল প্ৰতিবিম্বৰ দূৰত্ব, আৰু f হ'ল ফকাচ দৈৰ্ঘ্য। গতিকে আমি সদায় লক্ষ্যবস্তুৰ দূৰত্বটো আমি ঋণাত্মকত লিখিম, আৰু যদি অৱতল দাপোন হয় তেতিয়াহ'লে ফকাচ দৈৰ্ঘ্যটো হ'ব ঋণাত্মক, আৰু উত্তল দাপোন হ'লে ফকাচ দৈৰ্ঘ্যটো হ'ব ধনাত্মক। এনেকৈ আমি এইটো যেতিয়া আমি সমাধান কৰিম, আমাক নিৰ্দিষ্ট মান দিয়া থাকিব, সমাধান কৰি যেতিয়া আমি
ভিৰ মান পাওঁ, ভিৰ মানটো যদি আমি ঋণাত্মকত পাওঁ তেতিয়াহ'লে এইটো হ'ব সৎ প্ৰতিবিম্ব, আৰু যদি ধনাত্মকত পাওঁ তেতিয়াহ'লে এইটো হ'ব অসৎ প্ৰতিবিম্ব। এতিয়া তোমালোকে গম পালা যে এই দাপোনৰ সূত্ৰটো ব্যৱহাৰ কৰোঁতে আমাক নতুন কাৰ্যীয় চিহ্ন পদাৰ্থ আমাৰ ব্যৱহাৰ হৈ যায়, বা নতুন কাৰ্যীয় চিহ্ন পদাৰ্থ ব্যৱহাৰ কৰি পেলাই আমি এই সমস্যাসমূহ এই সূত্ৰৰ দ্বাৰা আমি সমস্যাসমূহ আমি সমাধান কৰিব পাৰোঁ। এতিয়া দাপোনৰ দ্বাৰা যেতিয়া গোলাকাৰ দাপোনৰ দ্বাৰা যেতিয়া প্ৰতিবিম্ব গঠন হয় তেতিয়া প্ৰতিবিম্বটো কেতিয়াবা সৰু হৈছে লক্ষ্য বস্তুৰ তুলনাত, কেতিয়াবা ডাঙৰ হৈছে আৰু কেতিয়াবা সমান হৈছে। গতিকে প্ৰতিবিম্বটো লক্ষ্য বস্তুৰ তুলনাত কিমান গুণ ডাঙৰ বা কিমান গুণ সৰু সেইটোৱে দিয়ে বিবৰ্ধন, সেই তাকেই গোলাকাৰ দাপোনৰ বিবৰ্ধন বুলি কোৱা হয়। এতিয়া বিবৰ্ধনটোক এম আখৰেৰে নিৰ্দেশ কৰা হয়, এম। তেতিয়াহ'লে ইয়াতে প্ৰতিবিম্বৰ উচ্চতা এইচ বুলি কৈছো আৰু লক্ষ্য বস্তুৰ উচ্চতা, তাৰমানে বিবৰ্ধনটো প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্য বস্তুৰ উচ্চতাৰ অনুপাত। গতিকে ইয়াৰ পৰা আমি বিবৰ্ধনটো আমি নিৰ্ণয় কৰিব পাৰিম। আকৌ আমি বিবৰ্ধনটো আমি লক্ষ্য বস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্বৰ পৰাও আমি নিৰ্ণয় কৰিব পাৰোঁ। এতিয়া বিবৰ্ধন m = -v/u, এইটো প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্য বস্তুৰ দূৰত্বৰ লগত বিবৰ্ধনৰ সম্পৰ্কটো হ'ব m = -v/u। এতিয়া তুমি যেতিয়া বিবৰ্ধনটো তুমি ঋণাত্মক পাবা, বিবৰ্ধনটো উলিয়ালা, এটা সমস্যা সমাধান কৰি বিবৰ্ধনটো উলিয়ালা, তুমি গৈ গৈ বিবৰ্ধনটো তুমি ঋণাত্মকত পালা, তেতিয়া তুমি নিশ্চিত হবা যে এই প্ৰতিবিম্ব হ'ব সৎ, আৰু যেতিয়া বিবৰ্ধনটো তুমি ধনাত্মক পাবা তেতিয়া তুমি নিশ্চিত হবা যে এই প্ৰতিবিম্বটো অসৎ। ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকে নতুন কাৰ্যীয় চিহ্ন প্ৰথাটো তোমালোকে শিকিলা। তোমালোকে ভালদৰে পঢ়া শুনা কৰিবা, তেতিয়া তোমালোকে সমস্যাসমূহ সমাধান কৰি চাবা, তেতিয়া নতুন কাৰ্যীয় চিহ্ন প্ৰথাটো তোমালোকে আৰু স্পষ্টকৈ বুজি পাবা। আজিলৈ পাঠটো আমি ইমানতে সামৰিছো।